Hi everyone, Assalamualaikum, নমস্কাৰ। আপোনালোক কেনে আছে? আমাৰ বৰ্তমান ভালেই। তো গাটো অলপ ভাল পাইছোঁ, কাহটো অলপ আছে। এনে জ্বৰ লাগি আছিলে, এইবিলাক অকণমান ভাল পাইছোঁ। আৰু যোৱাকালি হাজবেণ্ডেও বেজি ল'লে, ডক্টৰ আহিছিলে আৰু কিবা কিবি মেডিচিন দিছে, মানে এণ্টিবায়'টিক দিছে, চিৰাপ দিছে। তো সেইবিলাক খাই তেওঁ ভাল পাইছে। এতিয়া ল'ৰা এজন আহিছিলে আমাৰ বাগানত কাম কৰিলে, তেওঁ ল'ৰাজনক বাৰীত দেখাবলৈ লৈ গৈছে। তো সেইটো কাৰণে আমি এতিয়া চাহ খোৱা নাই, তেওঁ যিহেতু নাই। ল'ৰাজন সোনকালে আহিলে, এতিয়া বাজিছে 7:30 মানে ৰাতিপুৱা। কুহুমীয়া পানী এগিলাচ খালোঁ, খাই লৈ এতিয়া বিচনা পত্ৰবিলাক পাৰোঁ। বেটি গৈছে গা ধুবলৈ, বাথৰুমত আছে। যিহেতু খুব গৰম, সেইটো কাৰণে তাই ৰাতিপুৱা সোনকালে গা ধুই দিয়ে। তাই গা ধুই আছে, গা ধুই আহি তাই পঢ়িব আৰু তাৰ চাহ তাহ দিম। হাজবেণ্ডো আহক আৰু তাই আহক, তাৰপিছত মই চাহ বনাম। এতিয়া মই বিচনাখন পাৰি লওঁ, কাৰণ হাজবেণ্ডো নাই, বেটিও গা ধুই আছে। মই অকলে চাহ নাখাওঁ, কুহুমীয়া পানী এগিলাচ খালোঁ। এতিয়া মই বিচনা পাৰোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বিচনা পৰাৰ পাছত মই এয়া আহিলোঁ কিটচেনলৈ আৰু আজি বনাম দাল তড়কা। এয়া দেখিছে, এইখিনি হৈছে মাটি দাইল। মই ৰাতিপুৱা 2-3 ঘণ্টামান তিয়াই থলোঁ আৰু তাৰ পাছত কুকাৰত 4টা হুইচেল দি ল'লোঁ। তাত অকণমান নিমখ দি লৈছিলোঁ আৰু এতিয়া দেখিছে ইণ্ডাকশ্যনত মই কেৰাহীখন পাতি থৈছোঁ আৰু তাত দিম মিঠাতেল। এয়া দেখিছে, আৰু তেল গৰম হোৱাৰ পাছত মই তাত দিম কেইটামান জিৰা, মানে গোটা জিৰা দিছোঁ। আৰু জিৰাখিনি ফুটাৰ পাছত মই তাত দিম পিঁয়াজ, আৰু পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। আৰু তাত দিম আদা আৰু ৰচুনৰ পেষ্ট। আদা আৰু ৰচুনৰ পেষ্টৰ যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। আৰু আপোনালোকে জানে আমাৰ ঘৰত মানুহ আমি 3টা, হাজবেণ্ড, মই আৰু সৰু বেটি। তো সেইটো কাৰণে কেতিয়াবা মই চুহেবক মাতোঁ। এয়া দেখিছে চুহেবক মাতিলোঁ, আহা আজি আমাৰ ঘৰত দাল তড়কা বনাম, আমি অকলে ভাল নালাগে খাবলৈ, আহা তুমিও আহা বুলি ক'লোঁ আৰু সেয়া তাক মাতি আনিলোঁ। এয়া দেখিছে চুহেব মোৰ ওচৰতে বহি আছে। যিহেতু এতিয়া স্কুল বন্ধ, সেইটো কাৰণে আহিবলৈ সময় পায়, স্কুল থাকিলে আহিবলৈ সময় নাপায়। তো এয়া দেখিছে, তাৰপাছত মই আদা আৰু ৰচুনৰ কেঁচা গোন্ধটো যোৱাৰ পাছত মই 2টা বিলাহী, সৰু চাইজৰ বিলাহী 2টা চপ কৰি লৈছিলোঁ আৰু তাত দি দিলোঁ আৰু সেইখিনি অকণমান সময় ভাজিম। তাৰ পাছত দিম মই তাত ৰেড চিলি পাউডাৰ, মানে কাশ্মীৰী ৰেড চিলি পাউডাৰ। যিহেতু ৰেড চিলি পাউডাৰ দিলে বেটিয়ে খাব নোৱাৰে, জ্বলা পায়, সেইটো কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিওঁ, যিহেতু তাত জ্বলা নাথাকে। আৰু তাৰ পাছত দিছোঁ হালধি পাউডাৰ, আৰু তাৰ পাছত দিম মই ধনিয়া পাউডাৰ আৰু কিটচেন কিং মছলা। এনেকৈ অলপ সময় ভাজিম আৰু লৰাই দিছোঁ, কাৰণ
বিলাহীখিনি দিয়াৰ পাছত শুকান মছলাখিনি দিলে গোটা বান্ধি যাব, সেইটো কাৰণে মই মছলাখিনি দিওঁতে অকণমান লৰাই দিছোঁ। মছলা দানিটোৰ পৰা মই যেতিয়া মছলা দিওঁ আপোনালোকে দেখে মই ঘূৰাই চাই দিওঁ, মানে মই মছলা দানিটোৰ ছাইডত মছলাবিলাকৰ নামবোৰ লিখি থওঁ, নহ'লে মানে নামটো খেলি মেলি হৈ যায়, সেইটো কাৰণে মই চাই লওঁ। অৱশ্যে মই মাৰ্কাৰ পেনে লিখি দিছিলোঁ, তাকো আখৰবিলাক অলপ চলপ গুচিয়ে গৈছেগৈ। আৰু এয়া দেখিছে মই মছলাখিনি দি অলপ সময় ভাজি আছোঁ। আৰু মোৰ যিহেতু কাহ হৈছে সেইটো কাৰণে অকণমান ভইচ অভাৰ কৰোঁতে অসুবিধা হৈছে, মাতটো অলপ খেলি মেলি হৈছে, আপোনালোকে যাতে বেয়া নাপায়। আৰু এয়া তাৰ পাছত দিছোঁ মই নিমখ বেছিকৈ দিয়া নাই, কাৰণ মই দাইলখিনি যেতিয়া বইল কৰি লৈছিলোঁ তেতিয়া তাত অলপ দিছিলোঁ নিমখ, সেইটো কাৰণে ইয়াত অকণমান দিছোঁ বিলাহীৰ কাৰণে। বিলাহী আৰু পিঁয়াজ এইবিলাকৰ কাৰণে অকণমান দিছোঁ। তাৰপাছত 5 মিনিটৰ কাৰণে মই ল' ফ্লেমত মুখনিখন মাৰি অকণমান হ'বলৈ দিম। আৰু ইয়াত দেখিছে আকৌ মই 5 মিনিটৰ পিছত ঢাকনখন দাঙি তাত অকণমান চেনি দি দিছোঁ। সোৱাদৰ বেলেঞ্চৰ কাৰণে অকণমান চেনি দি দিছোঁ। আকৌ মই 5 মিনিট নহয় 2-3 মিনিটৰ কাৰণে আকৌ ঢাকনখন মাৰি দিলোঁ। আৰু এয়া দেখিছে মছলাখিনিৰ পৰা তেলখিনি আঁতৰিব ধৰিছে। আৰু মই এতিয়া ইয়াত দি দিম বইল কৰি থোৱা এয়া দাইলখিনি, মানে মাটি দাইলখিনি। অকণমান সময় মই চামুচখনেৰে অকণমান লৰাই দিছোঁ, দেখিছে। আৰু তাৰপাছত কুকাৰত অলপ দাইল লাগি আছে যিহেতু তাত অকণমান গৰম পানী দি মই কুকাৰটো লৰাই তাতে দি দিম পানীখিনি। এয়া দেখিছে। তাৰপাছত অকণমান সময় লৰাই ঢাকনখন মাৰি 5 মিনিটৰ কাৰণে উতলিবলৈ দিম। 5 মিনিটৰ পাছত দেখিছে উতল আহিছে। মই ইণ্ডাকশ্যনখনৰ ছুইচটো অফ কৰি দিলোঁ আৰু তাত দি দিছোঁ অলপ বাটাৰ। যিহেতু এইটো টেমাত শেষ হৈ গৈছে তো আৰু অলপ দিব লাগিব। মই আকৌ এটা আছিলে বাটাৰৰ টেমা, সেইখিনি নতুনকৈ খুলি তাত আৰু এচামুচমান দি দিছোঁ। আৰু আনফালে মই তাৰকা লগাবৰ কাৰণে তাৰকা পেনখন গেছত দি দিছোঁ। আৰু তাৰকা পেনখন গৰম হ'লত তাত দি দিছোঁ অলপ মিঠাতেল। আৰু আনফালে মই কেৰাহীখনত যিহেতু বাটাৰখিনি দি দিছিলোঁ অকণমান লৰাই দিছোঁ। আৰু এতিয়া তেল গৰম হোৱাত মই তাত দি দিছোঁ অলপ হিং, বেছি নাই দিয়া, অকণমান দিছোঁ হিং। আৰু তাৰ পাছত দিম পাঁচফোৰণ। আৰু পাঁচফোৰণ দিয়াৰ পাছত তাত দুটা দিম কেঁচা জলকীয়া নহয়, শুকান জলকীয়া 2টা দিম। আৰু দিম 2 খিলা তেজপাত। আৰু এয়া দেখিছে বেটিয়ে লৰাই দিছে অকণমান। ইয়াৰে মই তেজপাত 2 খিলাও দি দিছোঁ তাতে। আৰু মই এতিয়া গেছৰ ছুইচটো অফ কৰি দিছোঁ। অফ কৰি তাৰকা পেনত থকা তেলখিনি এয়া কেৰাহীখনত দি দিছোঁ। আৰু এতিয়া দেখিলে আমাৰ দাল তাৰকা অলৰেডি তৈয়াৰ হৈ গ'ল। আৰু এয়া আনফালে মই ৰুটি বনাবৰ কাৰণে আটা উলিয়াই লৈছোঁ আৰু তাত দিছোঁ অলপ ৰিফাইন অইল। আৰু এইখিনি মই অলপ খচি ল'ম ৰিফাইন অইল। আৰু তাৰ পৰা তাত মই কুহুমীয়া গৰম পানী, যাতে হাতখনত অলপ ল'ব পৰা হাতখনে
এনেকৈ ধৰণে সানিব পৰাকৈ অলপ গৰম পানী ল'ম আৰু সানি ল'ম। তাৰপাছত 10 মিনিটৰ কাৰণে ৰেষ্ট হ'বলৈ দিম। এয়া দেখিছে 10 মিনিটৰ পাছত ৰুটি বনাবলৈ আমি আৰম্ভ কৰিছোঁ। দেখিছে বেটিও মোৰ লগত অলপ হেল্প কৰি দিছে, যিহেতু ৰুটি বনাওঁতে দেৰি হ'ব আৰু হাজবেণ্ডৰ গাটো ভাল নাই, তেওঁকো দিব লাগে আৰু তেওঁ দৰৱো খাব আছে। তো সেইটো কাৰণে লৰালৰিকৈ বনাই তেওঁক 2টা দি ল'লোঁ, যিহেতু শুকান ৰুটি হয়, দি লৈছোঁ। আৰু তাৰপাছত চুহেবকো দিম। চুহেবে অকলে ডাইনিঙত নাখাওঁ কৈছে, সেইটো কাৰণে আমাৰ ওচৰতে খাইছে। এইটো লৈ খাম বুলি ক'লে, সেইটো কাৰণে ইয়াতে দি দিছোঁ চুহেবকো। আৰু বেটি আৰু মই পিছত খাম। বেটিয়ে যিহেতু শুকান ৰুটি নাখায়, তাইৰ কাৰণে 2টা তেল দি বনাব লাগিব। বেটিয়ে হাজবেণ্ডক বিচনাতে দি থৈ আহিলে আৰু তেওঁ ডাইনিঙত নাখাওঁ বুলি ক'লে যিহেতু, আৰু সেইটো কাৰণে চুহেবও কৈছে মই অকলে ডাইনিঙত নাখাওঁ, ইয়াতে দিয়ক, কাৰণ আমালৈ ৰুটি বনাই আছোঁ, হোৱা নাই। তো একেলগতে খাম বুলি কৈছিলে সি। মই ক'লোঁ নালাগে, ভোক লাগিব, তুমি খাই লোৱা। আৰু এয়া দেখিছে আমাৰ ৰুটি বনোৱা অলৰেডি হৈ গৈছে। বেটিয়ে যিহেতু শুকান ৰুটি নাখায়, তাইৰ কাৰণে 2টা তেল দি বনাইছোঁ। আৰু এয়া হৈ গৈছে আমাৰ অলৰেডি ৰুটি বনোৱা। তেনেহ'লে আৰু মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু তেনেহ'লে বেটি আৰু মই খাই লওঁ। এয়া দেখিছে আমি খাই লওঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। আল্লাহ হাফিজ।